আমার ভূপা লিখে দেবে দিলা নে তুমি আজি আমি উপস্থিত হৈছোঁ চকৰি গাঁও নাম চকৰি গাঁও তিনিআলিত আমি সকলোৱে জুবিনদাৰ এই ডাঙৰ খবৰটোত মৰ্মাহত হৈছোঁ আৰু তেখেতৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আমি চকৰি গাঁও গোপিনীসকল ল'ৰা ছোৱালী পুৰুষ মহিলা সকলো আহি তিনিআলিত একত্ৰিত হৈ পেলাই এনেকৈ ধূপ জ্বলাইছোঁ চাকি জ্বলাইছোঁ ফুল দিছোঁ তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰক আৰু তেখেতৰ মৃত্যুৰ আমি যি ৰহস্য এতিয়া শুনি আছোঁ সেই সকলোখিনি ওলাওক আচলতে জুবিনদাৰ কেনেকৈ কি হ'ল আমি এতিয়াও কোনেও আমি সঠিককৈ নাজানো গতিকে তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে সেই উদ্দেশ্যে আজি আমি একত্ৰিত হৈ যি প্ৰাৰ্থনা জনাইছোঁ তেখেত সৰগত বাস কৰক আকৌ এজন জুবিন হৈ আমাৰ মাজলৈ সোনকালে উভতি আহক অসমবাসীৰ ওচৰলৈ এই মোৰ প্ৰাৰ্থনা এয়া মই সমগ্ৰ পৰিৱেশটো দেখুৱাইছোঁ অকণমান এয়া আমি চকৰি গাঁও নাম চকৰি গাঁও তিনিআলিৰ সকলো আই ল'ৰা ছোৱালী সকলো আমি একত্ৰিত হৈছোঁ এয়া গোটেইখিনিয়ে আপোনালোকে দেখিছেনে আন্ধাৰৰ মাজতো সকলো থিয় হৈ আছে গতিকে এইটো এটা বৰ ডাঙৰ কথা আমি কেনেকৈ পাহৰিম জুবিনক তথাপিও আমি অশ্ৰু অঞ্জলিৰে তেখেতক শ্ৰদ্ধা জনাইছোঁ তেখেত শান্তিত থাকক এই কামনা ধন্যবাদ মই সমগ্ৰ পৰিৱেশটো দেখুৱাইছোঁ আপোনালোকে দেখিছেনে ধন্যবাদ এয়া ধুনীয়াকৈ দেখুৱাইছোঁ মই সমগ্ৰ পৰিৱেশটো এয়া আমি নাম চকৰি গাঁৱৰ গোপিনীসকল আই মাতৃসকল ল'ৰা ছোৱালী পুৰুষ মহিলা সকলো ওলাই আহিছোঁ জুবিনৰ এই ঘটনাটোত আমি মৰ্মাহত হৈছোঁ সেয়েহে তেখেতক শ্ৰদ্ধাঞ্জলি জনালোঁ তেখেতৰ আত্মাই শান্তি লাভ কৰক এই প্ৰাৰ্থনা